वेलकम बैक टू माई यूट्यूब चेनेल और आज आसलते भिडिओ आधार पर करा हल भाविছিলোঁ प्रथমৰ পৰাই দেখাম কিন্তু হেয়া নহল আৰু এতিয়া যিমান পাৰো অলপ অলপ দেখাবলৈ চেষ্টা কৰিম। দেৰি নকৰিব ভিডিওটো আপোনালোকে শেষলৈকে চাব। আজি বহুত ইন্টাৰেষ্টিং ভিডিও আৰু থাম্বনেইলটো দেখিলে গম পাইছে। আজি এটা মই নতুন কাৰণ আজি মোক এটা বেলেগ এটা ৰূপত দেখিব আৰু কিয় কি আছে হেয়া পিছত কম আপোনালোকক। তো দেৰি নকৰিব চাই থাকক। এয়া মোৰ पार्टनर का मेकअप आर्टिस्ट माने पार्टनर आरो रेगुलर जूनियर मेकअप आर्टिस्ट जॉब কি কৰিব বাবা no money no amount of money I'm giving a free job মুখখনে মই দেখাই দিয়া ফেলে আমি হেই কোৱা মাইম যে সেই যে হেদিনা যে ৰান্ধনী হৈছিলে যে আজি মই মেকআপ আৰ্টিষ্ট আমি গৈ আছো এতিয়া ইউনিভাৰ্চিটি আৰু এয়া এনিশা আৰু এতিয়া গৈ আছো ইউনিভাৰ্চিটি দেখাম আপোনালোকক কিমান পাৰো। এয়া আমাৰ আন্টি ইয়াত আমাৰ চেনিটাইজাৰ আজি নৱাগত আদৰণি সভাত আমাৰ দৰে ছাত্ৰীসকলক এনে এটা সোণালী সুযোগ দিয়াৰ বাবে বিশ্ববিদ্যালয়ৰ সমূহ কৰ্তৃপক্ষক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু উপস্থিত থকা সমূহ দৰ্শকবৃন্দক আজি এই শুভ ক্ষণলৈ স্বাগতম জনাইছোঁ। মোৰ নাম শ্ৰীমতী ৰিণ্টি গগৈ। মই সুদূৰ তিনিচুকীয়া জিলাৰ জীয়াৰী। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে নৃত্য আৰু ৰন্ধন প্ৰণালী। ধন্যবাদ। एक चाहे भले दो बदन हो चुका मेरी होती हमेशा ही रहना कभी न कहना अलविदा मेरी सुबह हो तुम्ही और तुम्ही शाम हो तुम दर्द हो तुम ही आराम हो तेरी दुआओं से आती है ये सदा मेरी होती हमेशा ही रहना कभी न कहना अलविदा
বলাকাৰ দিওঁতা সপোন ৰহন সলাই দূৰণিৰ সাগৰ পাৰত বাজে বাঁহী মধুসৰা বলাকাৰ দেউকা সপোন ৰহন সনা দূৰণিৰ সাগৰ পাৰত বাজে বাঁহী মধুসনা Enjoy